welcome or welcome back to my channel. Stay happy with Janbee. তো কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ভাবিছে যে মই যে ৰেডি চেডি হৈ কলেজ যাওঁ কলেজখন নাযাওঁ একচুৱেলি মই ভাবিছোঁ যে মই এটা ট্ৰেডিশ্যনেল লুকত আপোনালোকক এটা ফটোশ্বুট ভিডিঅ' দেখাম মই কেনেদৰে ফটোসমূহ ক্লিক কৰোঁ কেনেধৰণে মই তাক এডিট কৰোঁ কি এপছত এডিট কৰোঁ সকলোবোৰ মই আপোনালোকক দেখুৱাম এই ভিডিঅ'টোত যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু মোৰ কোনো ধৰণৰ ফটোগ্ৰাফাৰ নাই মই নিজে ফটো উঠোঁ আৰু নিজে এডিটো কৰোঁ ভিডিঅ'সমূহৰ এডিটো মই নিজে কৰোঁ যদি মোৰ কিবা ভুল হয় তেনেহ'লে কমেণ্ট বক্সত মোক জনাই দিব দেই তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি তুমি আহিবাই শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ প্ৰতিশৰতৰ শেৱালি তুমি মোৰ হিয়াৰে কোণৰ শেৱালি তুমি মোৰ শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ ৰাগিনী গীতৰ তুমি কেনো থমকিলে বাতৰুৱা মন হেঁপাহৰ লাগি লাগি উতনুৱা মন দেখি আজি পাগল মন হিয়াতে সাঁচি থলো গধূলি মগন ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন এতিয়া মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে মই কোনটো এপত মোৰ ফটোসমূহ এডিট কৰোঁ এপটোৰ নাম হ'ল পলিছত গৈ মই ফটোছত ক্লিক কৰি যিকোনো এখন ফটো মই চুজ কৰি ল'ম ফটোখন চুজ কৰাৰ পিছত মই ফিল্টাৰত গৈ যিকোনো ফিল্টাৰ আপুনি চুজ কৰিব পাৰে মই বেছিকেলি নেচাৰেলটোৱে চুজ কৰোঁ দেন মই এডজাষ্টত গৈ আপোনাৰ ব্ৰাইটনেছটো মই -4লৈকে কমাই দিম এয়া মই ব্ৰাইটনেছটো -4লৈকে কমাই দিলোঁ কণ্ট্ৰাষ্টটো মই 4 বা 8 কৰিলে হ'ব আপোনাৰ ৱাৰ্মটো 24 দেন পিগমেণ্টটো যিটো আছে সেইটো মই আপোনাৰ পিগমেণ্টটো 88 কৰি দিম ঠিক আছে দেন মই ৰাইট ক্লিকটোত গৈ এইবাৰ মই বৰ্ডাৰটো ঠিক কৰিম বৰ্ডাৰটো অকণমান বঢ়াই দেন মই পজিশ্যনত গৈ ফটোখন অকণমান সৰু কৰি দিম দেন মই ৰাইট ক্লিকটোত যাম তাত গৈ মই ওপৰত থকা ডাউনলোড অপশ্যনটোত ক্লিক কৰাৰ পিছত মোৰ ফটোখন ডাউনলোড হৈ যাব এয়া মোৰ ফটোখন বহুতে সহজ এডিট কৰাটো আপোনালোকেও চেষ্টা শেৱালি তুমি আহিবা
শিক্ষিত হৈ শেৱালি তুমি আহিবাই শাৰদী কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ মোৰ সৰু সৰু বাচ্চাকেইটা আমাৰ গাঁৱৰে হয় মই ভিডিঅ' কৰোঁতে সিহঁতে চাই আছিল আৰু সিহঁতে কৈছিল ভিডিঅ'টো চাই যদি সকলোৰে ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ